Welcome back to our YouTube channel GK Gyan Assamese. তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোনখন ৰাজ্যত সকলোতকৈ বেছি চাহপাত উৎপাদন কৰা হয়? আনসাৰ বি, অসমত। কুৱেশ্যন নম্বৰ 2, বাল্যকালত গৌতম বুদ্ধৰ নাম কি আছিল? আনসার সি, সিদ্ধাৰ্থ। কুৱেশ্যন নম্বৰ 3, বেডমিণ্টন খেলত কেইজন খেলুৱৈ থাকে? আনসার সি, 2 জন। কুৱেশ্যন নম্বৰ 4, পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল কি? আনসার বি, হকি। কুৱেশ্যন নম্বৰ 5, কোনখন দেশক সাপৰ দেশ বুলি কোৱা হয়? আনসাৰ বি, ব্ৰাজিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক।